আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু এতিয়া বাজিলে 4:30 আৰু এইমাত্ৰ আমাৰ ল'ৰা শুই উঠিছে কাহালো সি এইমাত্ৰ শুই উঠিলে গতিকে তাক কিবা এটা খুৱাই লওঁ কিবা মানে তাৰ কাৰণে মই ওটছ বনালোৱে ওটছখিনি তাক খুৱাই ভাবিছোঁ তাক আজি অঞ্জুবাহঁতৰ ৰুমত অকণমান লৈ যাওঁ ৰশ্মিও আহিছে বোলে তাতে লৈ যাম না যাবা ন বাৰ লগত যাবা ন বাহঁতৰ তাত যাবা ন যাম আমি গতিকে মই তাক পটাপট ওটছখিনি খুৱাই আপোনালোকক লগ পাই আছোঁ ঠিক আছে যা ক'ত যা এইফালে গেটুৱাইতে গৈছি যা মই যাব নালাগে ঐ টিকলু টিকলু মই যাব নালাগে ঐ টিকলু চাওঁ মই দেখাই নাই টিকলু কি লাঠি বিচাৰি আছ ঐ ৰশ্মি কিবা কোৱা এই অঞ্জু বাইদেউ চাওক মেক্সো জ্বলাই আছে দেই বোলে আমাৰ টিকলুৰ কি ফুট কোবাবা তুমি কাক কোবাবা চাওঁ মাইনাৰ মুখখন মই দেখাই নাই চুলিখিনিৰ কাৰণে কৈ দে হেল্ল' কোৱা হেল্ল' অ দাদা বাক দিয়া গৈছে আপোনাৰ লগত চাহ বনাবা অ মাই গড বৰমেৰে এলা লাৰবা দে সেইকাৰণে ভাল মই বেয়া ন মই বেয়া সেইকাৰণে ন মাইনা ডান্স কৰি দেচোন ডান্স কৰি দে আৰু এয়া আমাৰ চাহ আহি গ'ল আপোনাৰ ন হিৰ চাহ খাবা নাখে খালি ইয়াতে পুৰা বিস্কুট খাব দিয়ক গতিকে মোক কি কলা দেখিছি পোহৰটোৰ কাৰণে লাইটটোৰ পোহৰটোৰ কাৰণে নহয় আমাৰ তাতে মোক বোকা দেখি সিহঁতে কিবা কলা দেখিছি সেইটো থাকিব গতিকে আমি এতিয়া চাহখিনি খাই লওঁ ময়ো সেইকাৰণে সেইটোৱে কাম কৰোঁ বৰ্তমান ট্ৰেৰ ব্যৱস্থা নাই সেইকাৰণতে ফুফু আহিছোঁ হয়নে আহিছ সেইটো ক'ত যাবা এতিয়া ক'ত যাবা এইটো নামিলে নহয় দেখালা দেখো আৰু খাবা খুন্দা হয়তো আহা তুমি নাম ধৰা নাম ধৰা ওয়াই বলমে করছ্রো কি মায়ায়ে থাকা কি ডাঙা চলে গেতে খেলি আছে ওকে আৰু আমাৰ ইয়াত খেলা খেলি হৈ আছে ন কৰি যাবা কিবা কৈ টিকুক জাষ্ট ফুৰাই আনিলোঁ আৰু মানুহজনো আহি পালে আৰু এতিয়া 6:30 বাজিলে গতিকে এতিয়া মই তেওঁলৈ চাহ বনাওঁ তেওঁ কি খাই ৰ'ব কি হ'ল এইফালে এইটো চাইডা
সেইটো কি আৰু এয়া আমাৰ দাস আহি বলে তোমাৰ মাতটো ফুটা নাই নেকি কি খাব কিবা খোৱা কি খাব বানম মই নাৰিকল দিয়া পিঠা For so long I was living my life for so long, always numb in my mind, battled on, building scars from the knife, so far gone I was blind. So now that I found চাহ খাবা গুড চাহ খাবা খাবা এইটো চাহ এইটো আৰু এয়া গৰম গৰম পিঠা আমি চাহখিনি খাই লওঁ মই অঞ্জু বাইদেউ হাতত খাইছোঁ তথাপিও কিয় চাই আছ তথাপিও পিঠাখিনি বনাইছোঁ যেতিয়া ময়ো খাই লওঁ ইয়াৰ লগতে কেনে হৈছে পিঠা ফাৰ্ষ্ট ক্লাছ আৰু যা আৰু এয়া দেউতাকে অকণমান খেলি আছে আৰু মই এতিয়া ভাত বনাওঁগৈ তেন্তে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেন্তে বাই